পেলে আমার ঘর উঠা নাই। তো হে গাইস, গুড মর্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি বানেগুচিত নাই, আজি থমথমাতে আছোঁ নিজৰ ঘৰত। তো মানে আহাতে ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ বৰষুণ দি আছে না, মোবাইল কেনেকৈ লওঁ গাইছ। তো ইয়াতে কিমান বানপানী হৈছে পূৰা দেখি আছোঁ, পূৰা একদম এইটো ভিডিঅ'ত দেখা পাব। এইটো ৰাস্তা আমাৰ, তো ৰাস্তাতে পানী উঠছি বাৰু পথাৰৰ মাজৰ কাৰণে। তো আৰু এইটো পিছফালে আমাৰ ঘৰত উঠা নাই, আৰু বাকী ৰাস্তাটো উঠছি অলপ। এই দেখা পাইছে এখন দলং, শৰাইঘাটৰ ব্ৰিজ। এইফালে এনেকৈ পথাৰত অলপ চলপ উঠছি, ইমান উঠা নাই। আৰু আগত ডিপুৰা কিমান কি বানপানী হৈছে পূৰা দেখি আছোঁ, একদম ভিডিঅ'টো চাই দেখা সকলোকে। তো গাছ এইফালে এইটো খাল একদম পূৰা ভৰ্তি হৈ গৈছে। তো ইমান পানী হৈছে যে ভাবাই নাছিল যে ইমান পানী হ'ব, পূৰা লাগাত চাই বেছি হৈ গৈছে। আৰু এইটো চাইডে গাছ সেইফালৰ খাল আৰু এফালৰ খালটো পূৰা একদম জইন লাগি গৈছে পানী দিয়ে, সেইকাৰণে বেৰাখান দি থৈ দিছে। এইটো খাল একদম ভৰ্তি হৈ গৈছে একদম, মানুহে ভাবাই নাছিল এবাৰ ইমান পানী হ'ব যেন। মাছ যাব নোৱাৰাকৈ এখানে জাল চাল দি থৈ দিছে আৰু। তো গাছ এফালে পানী চাওক, একদম পূৰা এইটো নদী আছিল, নদীটো একদম ভৰ্তি হৈ গৈছে, পূৰা একদম উপাৰ মাৰ দিছে নদী, পূৰা একদম দেখি আছোঁ, একদম চাই থাকক ভিডিঅ'টো। তো এইফালে এটা মাছ আহি গৈছে, তো মাছটো আনিব যাই আছে এতিয়া। লৈ খেদাবি চাবি দে ভাই, বহুত টাইমৰ মূৰত এটা মাছে পাইছা, খেদালে চাবি কিন্তু তো। A few moments later. গাছ এতিয়া ভাটিবিলা হৈ গ'ল, তো এতিয়া পানী কিমান কমিছে। আৰু সেইটো নদীতটো দেখালোৱে, আৰু এতিয়া বেলেগ নদী আছে আমাৰ কাষত, তো সেইটোত কিমান মানুহে মাছ মাৰিছে, কিমান পানী পূৰা দেখি আছোঁ, ভিডিঅ'টো চাই থাকক। গাছ এইফালে এইফালেতো নদী, তো এইটোত আগাবেলাতকৈ অলপ কমছি এতিয়া মানে অলপ আৰু মানে বৰষুণ আহিছে গাছ, দেখা পাইছে। তো বৰষুণ আহিলে আৰু বাঢ়ে নেকি পানীটো, অলপ আগত চা কমছি। তো ভাবে কমি গ'লে হয় আৰু, তাৰে কামনা কৰি আছোঁ। তো আৰু আগত দিন মাছ মাৰিছে গাছ, পূৰা দেখি আছোঁ, একদম চাই থাকক। তো এইফালেও মাছ মাৰিছে পূৰা, পাইছে না চাওঁ ৰাংচোন আহিছে দে তা। এই নাই যাওক দাজাল, এইফালে মাছ মাৰা মানুহতকৈ চাৱা মানুহ বেছি। এইফালে ইও এটাত আহিছে দে সৰু যায়, এইফালে পূৰা মানুহ দেখা পাইছে। এইফালে এটাত চাওঁ ডাংছোঁ ডাঙিছে দে। এই নাই তোৰ তাতো নাই যা, মাছ হ'লে এটাও নাই। তো এইফালে এতিয়া পথাৰত পানী কমছে অলপ, আৰু পূৰা একদম ভৰ্তি হৈছে, একদম আলি চালিগিলা একদম তল যাই আছিল। তো এতিয়া অলপ কমছে বাৰু পানীটো। বাকী আৰু এই সিহঁতৰ ঘৰত দি অলপ উঠছে, ঘৰত উঠা নাই, বাকী এনে কাষ পাইছে। তো এতিয়া কমছে অলপ, আৰু টেনশ্যন নাই পলটো। এইফালে মাছ মাৰি আছে এইফালে হতে, তো মাছ চাই লওক কিমানমান পাইছে। এখন মনাতে মাছ দেখছি না গাছ, মাছ নাই। আৰু এইফালে গাছ দেচোন ডাং চাওঁ। এইফালেও মাছ মাৰি আছে, জাল টানি আছে, চাওঁ আহিনে নাহে চাই লওক। আহিছে নে? আহিছে গাছ, এটা আহিছে সৰু চাই, ৰাখি দে এইটো ৰাখি লওক। তো এফালে ইও টানছে, তাক দেখা পাই পেলাই এছ জালে চুধা যা। এইফালে দেখা পাইছে গাছ, পূৰা একদম চুলঘাটিত পানী একদম যাই আছে, পূৰা একদম এইটো চাইডৰ পৰা পানীটো আহি আছে একদম। তো ভূটানৰ পানী আহিছে গাছ, একদম ভূটান আগৰ ফালে আছে। তো একদম ভূটানতে পূৰা একদম বৈ এনেকৈ আহি গৈছে। তো ইয়াতে পূৰা একদম পূৰা ধাৰ গাছ, এটাৰ মানুহ যদি ডাইৰেক্ট গেটেই যাব। আৰু এইফালে এখন সৰু জাল এখন আছে গাছ, এখন আৰু কি গাছ দেখা পাইছে না, এখন 12 কাৰ গাছ। আৰু এনেকৈ
এফালে পাৰ হ'ব আছে পাৰবা পাৰি না নৰে চাই লওঁ যা যা চাবি দে ভাই পৰা ধৰি তলত তো যা তোৰ গা ৰখলি যা যা গাছ পাই লাগ দেই পাৰ হ'বা পাৰ লাগে আজিৰ ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু নতুনকৈ চাই থকা সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তো নেক্সট ভিডিঅ'ত লগ পাম তেতিয়াহ'লে বাই বাই